হ্যালো নমস্কাৰ মোৰ ইউটিউব চেনেল আন এটি নতুন ভিডিঅ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আন এটা নতুন টপিক লৈ আন এটা নতুন ভিডিঅ' তো আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই কিনে ধৰিব পাইছে যে আজিৰ ভিডিঅ'টো কোনটো টপিকৰ হ'বলৈ গৈ আছে কাৰণ আজিৰ টপিকটো আপোনালোকৰ কাৰণে বহুত ভাল হ'বলৈ গৈছে কাৰণ আপোনালোকে বহুত দিনৰ পৰা এইটো আশা কৰি আছিল যে এনেকুৱা ধৰণৰ এটা ঘটনা হ'ব যিটো অসম চৰকাৰৰ দ্বাৰা আপোনালোকৰ কাৰণে বহুত ভাল হ'ব। তো এই ক্ষেত্ৰত আপোনালোকে গমে পাইছে মইতো আপোনাক থুলমূলকে ভালকে বুজাই দি আছো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে মোৰ ভিডিঅ' একেলগে চাই থাকিব। তো ভিডিঅ'টো একেলগে চাই কিনে আপোনালোকে গোটেই ষ্টেপ বাই ষ্টেপ আপোনালোকে মিছ নকৰিব। যদি একেলগে চাই কিনে আপোনালোকে ভালকে বুজি ল'ব কোনটো ষ্টেপ কোনটো কি কৰিব লাগিব। তো বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গোটেইখিনি প্ৰচেছ আপোনালোকক এই ভিডিঅ'টোতে বুজাই দিম। প্ৰথম অৱস্থাত আপোনালোকে এটা কথাই ক'ম যে আপোনালোকে যদি ঘৰ পোৱা নাই, চৰকাৰী ঘৰ যদি পোৱা নাই তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ, কাৰণ অসম চৰকাৰে ঘোষণা কৰিছে যে অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰেও ঘোষণা কৰিছে যে এইবাৰ 2024-25 বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আণ্ডাৰত গ্ৰামীণৰ আণ্ডাৰত বহু লোকে এইবাৰ ঘৰ পাব আৰু ঘৰ পোৱাসকলৰ কাৰণে কেইটামান ক্ৰাইটেৰিয়া দিছে। গোটেইখিনি কথা এই অলপ পিছত কৈ আছো আপোনালোকক। প্ৰথম কথা একটা কথা ক'ম যে আপোনালোকে যদি ঘৰ পোৱা নাই তেনেহ'লে আবেদন কৰিব পাৰিব। আপোনালোকে এতিয়া কেইদিনমান পিছত আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আজি নিউজত দেখাইছে যে কেতিয়াৰ পৰা আৰম্ভ হ'ব, আপোনালোকে নিশ্চয় নিউজটো এতিয়ালৈকে পাইছে। তো আপোনালোকক মই এই ভিডিঅ'টো যিহেতু থুলমূলকে বুজাই দি আছো। তো আপোনালোকে এতিয়াৰে পৰা আপোনালোকে যদি কোনোবাই কয় যে ঘৰ অনলাইন এপ্লাই হৈ আছে তেনেহ'লে আপুনি সেই কথা আপোনালোকে কেতিয়াও ভুল নাযাব, কাৰণ আপোনালোকক মই সেইদিনা এটা ভিডিঅ'ত কৈছোঁ যে অনলাইনত কিছুমান কাম নহয়। অৰুণোদয়ৰ ক্ষেত্ৰত এই কথাটো কৈছিলোঁ। এই ক্ষেত্ৰতো এই ঘৰৰ এপ্লাইও অনলাইনত নহয়। কোনোবা দোকানীয়ে যদি কয় সেইটো ফেক, সেইটো ফ্ৰড কৰি আছে, আপোনাৰ টকাটো সি নিজৰ পকেটত ভৰাই আছে। কাৰণ অসম চৰকাৰ বা কেন্দ্ৰ চৰকাৰে কোৱা হিচাপত এই যিটো আপোনাৰ ঘৰৰ এপ্লাই ইয়াৰ ফৰ্ম আহিব হয় গাঁও পঞ্চায়তত আহিব হয় আমাৰ যিটো SDO বা SDPO য'ত আছে আমাৰ তাতে এই কাৰ্যালয়ৰ ফৰ্মখন এই ঘৰৰ ফৰ্মখন আহিব আৰু তাতে তাৰ পৰাই ফৰ্মখন লৈ আপুনি গাঁও পঞ্চায়তত নাইবা আপোনাৰ কাৰ্যালয়ত গৈ কিনে নিজে জমা দিব লাগিব আৰু গোটেইখিনি ডিটেইলছ আপুনি নিজে ফিল আপ কৰিব লাগিব। তো আপোনালোকে এটা কথাই ক'ম যে আপোনালোকে এই কথাষাৰ মনত ৰাখিব যে যদি কোনোবাই কয় যে মই অনলাইনত কৰি দিম, তো এই কথাটো আপোনালোকে বিশ্বাস নকৰিব। আপুনি নিজে কাৰ্যালয়ত গৈ কেনে আপুনি চালিজাৰি চাই কেনে ঘৰটো এপ্লাই কৰিব। আৰু এই ঘৰ এপ্লাই কৰাৰ কাৰণে আপোনাক কেইটামান ক্ৰাইটেৰিয়া দিছে, মানে কি ডকুমেণ্ট লাগিব গোটেইখিনি কৈ আছো আপোনালোকে একেলগে চাই থাকিব। তো প্ৰথম অৱস্থাত আপোনালোক এটা কথাই ক'ম যে আপোনালোক প্ৰথম অৱস্থাত লাগিব এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম লাগিব আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। তাৰ ৰেচন কাৰ্ড থাকিলেহে আপোনালোকে ঘৰ এপ্লাই কৰিব পাৰিব। তাৰপিছত হৈছে আপোনালোকৰ ঘৰত চাৰিচকীয়া বাহন থাকিব নালাগিব। তাৰপিছত আপোনালোকৰ ঘৰত কোনো চাকৰিয়াল থাকিব নালাগিব। তাৰপিছত আপোনালোকৰ ঘৰত পকী ঘৰ থাকিব নালাগিব। যদি আপোনালোকৰ ঘৰত পকী ঘৰো থাকে বৰ্তমান সময়ত তেনেহ'লে আপোনালোকে এই চৰকাৰী ঘৰৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত আপোনালোকৰ একাউণ্ট আধাৰ লিংক থকা বেংক একাউণ্ট থাকিব লাগিব, আধাৰ কাৰ্ড থাকিব লাগিব। তাৰপিছত আপোনালোকৰ গোটেই যিখিনি আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, আপোনালোকৰ যিখিনি আইডেণ্টি প্ৰুফ হওক, এড্ৰেছ প্ৰুফ হওক, গোটেইখিনি ডিটেইলছ আপোনাৰ থাকিব লাগিব। তেতিয়াহে আপোনালোকে এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এপ্লাই কৰিব পাৰিব 2024-25 বৰ্ষৰ ভিতৰত। তো আপোনালোকক এই কথাষাৰ আকৌ এবাৰ ক'ম যে আপোনালোকক যদি কোনোবাই কয় এই কথাষাৰ যদি আপোনালোকক কয় যে মই অনলাইন কৰি দিম ঘৰটোৰ কাৰণে, তো আপোনালোকে মোক ইমান টকা দিব, তো আপোনালোকে এই কথাষাৰ ভুল নাযাব। কাৰণ ঘৰ আৰু অৰুণোদয় আঁচনি কেতিয়াও অনলাইন নহয়। বৰ্তমানলৈকে যিমান হৈছে অৰুণোদয় আৰু চব অফলাইন হৈছে, গাঁও পঞ্চায়ত হৈছে বা বিভিন্ন চৰকাৰী কাৰ্যালয় যিকোনো কাৰ্যালয়ত এপ্লাই হৈছে। তো এই কথাষাৰ কৈছো আপোনালোকে ভালদৰে মন দি শুনিব। আৰু ইয়াতে এটা কথা আপোনালোকক ক'ম যে যদি আপোনালোকে এই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ আণ্ডাৰত আপোনালোকে এটা ঘৰ পাব বিচাৰে তেনেহ'লে আপোনালোকে নিশ্চয় এটা কথা গম পায় যে ঘৰ যদি আপুনি পাইছে তেনেহ'লে আপোনালোকে চৰকাৰী শৌচালয়ও পাব। মানে যদি আপোনালোকে ঘৰ পায় বা ঘৰৰ কাৰণে এপ্লাই কৰে তেনেহ'লে তাৰ লগত আপোনালোকে চৰকাৰী শৌচালয় এপ্লাই কৰিব পাৰিব একেলগে। কাৰণ একেলগে দুটা এটাচ কৰি দিছে এইবাৰ 24-25 বৰ্ষত। আগতে বেলেগ বেলেগ কি আছিল, এইবাৰ 2024 বৰ্ষত একেলগে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ ঘৰ আৰু শৌচালয় দুয়োটা একেলগে আবেদন হ'ব আৰু একেলগে আপোনালোকে পাব। আৰু এমাউণ্টটো বেছি এইবাৰ হৈছে আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এমাউণ্টটো হৈছে 1,30,000 আৰু যিটো শৌচালয় পাব সেইটো হৈছে 18,000। কিস্তি ৱাইজ আপোনালোকে জানে যে কিস্তি ৱাইজ পইচাটো আপোনাৰ একাউণ্টত সোমাই। তো আপোনালোকে যিখন একাউণ্ট দি দিব তাতে আপোনালোকে নিশ্চয় এতিয়াই বা আজি গৈ কিনে আপোনালোকে আপোনাৰ ওচৰত যিখন বেংক একাউণ্ট আছে তাতে বেংকত গৈ কিনে আপোনালোকৰ আধাৰ লিংক আছে নে নাই, KYC কৰা হৈ আছে নে, গোটেইখিনি আপোনালোকে চেক কৰক আৰু এপ্লাই কৰক। কাগজখিনি দি কিনে জমা দি কিনে আপুনি এপ্লাই কৰক। যদি আপোনাৰ কিবা কাৰণত প্ৰব্লেম হয় আধাৰ লিংক নথকাৰ কাৰণে, তেতিয়া আপোনালোকে এই কিস্তিৰ পইচাটো আপোনালোকে নাপাব। আৰু এটা কথা কম, আপোনালোকে এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাৰণে ভালকে কৈ আছো আপোনালোকে মন দি শুনিব। কি ডকুমেণ্ট লাগিব আপোনাক ভালদৰে মই আকৌ এবাৰ কৈ আছো। আধাৰ কাৰ্ড লাগিব, জব কাৰ্ড লাগিব, ৰেচন কাৰ্ড লাগিব, তাৰপিছত আপোনাৰ ভোটাৰ ID, পান কাৰ্ড, এইখিনি ডকুমেণ্ট, বেংক একাউণ্ট, এইখিনি ডকুমেণ্ট আপোনালোক গোটেইখিনি কম্পালচাৰি লাগিবই।
ফটো এক কপি লাগিব আৰু এইটো আপোনালোকে গম পাব ফৰ্মখন যেতিয়া আপোনালোকে হাতত পৰে তেতিয়া আপোনালোকে গম পাব যে আপোনাৰ এখন ফৰ্ম লাগিব আৰু আপোনালোকৰ বেকগ্ৰাউণ্ডত একো থাকিব নালাগে মানে বেকগ্ৰাউণ্ডত এনেকুৱা ধৰণৰ আপোনাৰ চাৰ্টিফিকেট বাহন থাকিব নালাগিব ঘৰত তাৰপিছত পকী ঘৰ থাকিব নালাগিব এই গোটেইখিনি থাকিব নালাগিব তেতিয়াহে আপোনালোকে চৰকাৰী ঘৰ এপ্লাই কৰিব পাৰিব যদি এপ্লাই কৰে থকাৰ পিছত তেনেহ'লে আপোনাৰ এই যিটো এপ্লাই কৰে ৰিজেক্ট হৈ যাব পাৰে তেতিয়া আপুনি চৰকাৰক দোষ দিব নোৱাৰিব কাৰণ আগতে ক্ৰাইটেৰিয়া দি দিছে যে এইখিনি ডিটেইলছ থাকিব লাগিব তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব তো আজি দিবলগীয়া ইনফৰমেশ্যন আছিল এইখিনি আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেবাকৈ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি দিব আৰু মোৰ চেনেল আপুনি প্ৰথম আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে মোৰ ভিডিঅ' শেষ কৰিব আপোনাক বহুত বহুত ধন্যবাদ